যিজন মানুহৰ গান শুনি সৰুৰে পৰা বহুত বেছি ভাল পাওঁ সেইজন মানুহক আজি ওচৰৰ পৰা ক'তনো লগ পালোঁ ব'লকচোন চাওঁ। ইয়াৰ পিছে ৰাতিপুৱাই ডিউটিলৈ বুলি ওলালোঁ আৰু টাইমত গৈ পাঞ্চটোও মাৰিলোঁ। তাৰপিছত আকৌ মই খাবলৈ আহিলোঁ একাপ গাখীৰ দিয়া চাহ খাই মেলি এয়া গৈ দেখিলোঁ দিগন্ত ভাৰতী দাক। আমাৰ তাত পেচেণ্ট হৈ আহিছিলে, তেখেতে চকু দেখাব হৈ আছিলে। দাদাক লগ পাইছে বহুত বেছিয়ে ভাল লাগিলে। হয়তো জুবিন দা আৰু দিগন্ত ভাৰতী দাক একেলগে লগ পালে আৰু বেছি ভাল লাগিলে হয় বাৰু। তাৰপিছত এয়া মই খাবলৈ আহিলোঁ লাঞ্চ আৰু এয়া হৈছে আজি মোৰ চিম্পলকৈ লাঞ্চ থালিখন। ইমানো বেছি চিম্পল নহয় কিয়নো আজি পনীৰ আছিলে বাৰু। খাই মেলি এয়া আকৌ ডিউটি খতম কৰি বা আৰু মই আহিলোঁ বিশাললৈ। অকণমান বজাৰ কৰিব লগা আছিলে, সেইখিনিও কৰি ল'লোঁ আৰু কম দামত পাই এয়া মই VLCCৰ দুখন ফেক্স মাস্কো লৈ ল'লোঁ আৰু বা আৰু মই দুযোৰ চেণ্ডেলে লৈছোঁ। বজাৰখিনি জল্দিকে কৰি মেলি বিশালৰ পৰা ওলাই এয়া দুপেকেট মেগীও লৈ ল'লোঁ কিয়নো বিশালত ল'ব পাহৰিলোঁ আৰু আহিয়ে চিধাই এয়া খাবলৈ লৈছোঁ মেগী। তো আজিলৈ আহিছোঁ ৰাইজ, যদি ভিডিঅ'টো চাই ভাল পালে বহুত বেছি মৰম দিব বুলি আশা ৰাখিলোঁ। তো আজিলৈ বাই বাই।